আমি কাৰ্বি ছাত্ৰ সন্থাৰ আজি নগাঁও খ্ৰীষ্টিয়ান চেমেট্ৰিত আহিছিলোঁ গুৰু চেমছন সিং এংটি 75 এনিভাৰ্চাৰী আমি কমেমৰেট কৰিবলৈ ইয়াত আহিলোঁ। আমি বন্তি প্ৰজ্বলন কৰিলোঁ। চেমছন সিং এংটি কাৰ্বি আংলঙৰ কাৰণে বহুত কাম কৰি থৈ গৈছে, গতিকে তেখেতৰ আত্মা আমি কাৰ্বি ছাত্ৰ সন্থাৰ ইয়াৰ তেখেতৰ আত্মাৰ পৰা আমি ব্লেছিংছ ল'ব আমি আহিছোঁ। আৰু আজি বিশেষকৈ এটা ডাঙৰ কথা আমি দেখিলোঁ, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ টুইটাৰ একাউণ্টত তেখেতে টুইট কৰিছে যে চেমছন সিং এংটিৰ কাৰ্বি জাতিৰ কাৰণে কৰি থৈ যোৱা কামবিলাকৰ তেখেতে সোঁৱৰিছে। গতিকে আমি কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ ধন্যবাদ থাকিল। আৰু এইখিনিতে আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, গুৰু চেমছন সিং এংটিৰ ষ্টেচু দিছপুৰত যদি স্থাপন কৰে তেতিয়াহ'লে পাহাৰ আৰু ভৈয়ামৰ ভিতৰত যি ৰিলেশ্যনশ্বিপ আৰু বঢ়াই ৰাখিব, সেইটোৱে আমাৰ অনুৰোধ। গতিকে অসম চৰকাৰে এই কাৰ্বি ছাত্ৰ সন্থাৰ যি অনুৰোধ ৰাখিব বুলি আমি আশা ৰাখিছোঁ। চেমছন সিং এংটিৰ ষ্টেচু দিছপুৰত যদি বনাই দিয়ে তেতিয়াহ'লে আমাৰ কাৰ্বি যিটো পাহাৰীয়া আৰু ভৈয়ামৰ ভিতৰত যি ৰিলেশ্যনশ্বিপ সেইটো আৰু অধিক বাঢ়িব আৰু আমাৰ মাজত কোনো ডিফাৰেঞ্চ নাথাকিব, আমাৰ মাজত চফ্ট কৰ্ণাৰ থাকিব। গতিকে আমি এটাই অনুৰোধ যে আমাৰ লেজেণ্ডৰী লিডাৰ গুৰু চেমছন সিং এংটিৰ ষ্টেচু দিছপুৰত যদি বনাই দিয়ে তেতিয়াহ'লে আমি অসম চৰকাৰক আমি ধন্যবাদ দিওঁ। আজি অনুষ্ঠানটো কাৰ উদ্যোগত হৈছে আৰু ইয়াতে কোন কোন উপস্থিত বা কেন্দ্ৰীয় নেতা কোনোবা উপস্থিত আছে? আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা বিভিন্ন জেগাত কৰিছে, কিন্তু কাৰ্বি ছাত্ৰ সন্থাও তেনেকৈ আমি বেলেগ বেলেগ ঠাইত আমি ডিফুট কৰিছোঁ। এই অনুষ্ঠানত কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত কৰিছোঁ। মই চেণ্ট্ৰেল কমিটিৰ সভাপতি মই নিজে আহিছোঁ। আমি জাষ্ট বন্তি প্ৰজ্বলনৰ কাৰণে ইয়াত। আপোনাৰ নামটো? মোৰ নাম চেমছন তেৰণ, সভাপতি কাৰ্বি ছাত্ৰ সন্থা। ষ্টেট কমিটি আণ্ডাৰত হয় হয়।